পানী অলপ পানী আও মণ্ডল শুনে মণ্ডল শুনে হেল্ল' মণ্ডল হেল্ল' এখন এক্সিডেণ্ট হৈছে এটা এক্সিডেণ্ট এটা এখন গাড়ী এক্সিডেণ্ট এটা হৈছে এক্সিডেণ্ট এটা হৈছে একেডাল বাহকে তিনি চেও কৰিব মাজৰ চেও খচালিৰ কামি চাৰিজন মানুহে কান্ধত তুলি নিব চাৰিজন মানুহে কান্ধত তুলি নিব নৈৰ ঘাটলে বুলি মোৰ মনাই নৈৰ ঘাটলে বুলি দেহৰ ভৰসা নাই বুজিছানে নাই দেহৰ ভৰসা নাই বুজিছানে নাই আজি হাঁহি আছো ক'বতো নোৱাৰো আজি হাঁহি আছো ক'ব মণ্ডল মানুহটো বৰ ভাল আছিলে ছোৱালীজনীয়ে বৰ অহংকাৰী আছিল অয়ে ভাই ভিক্ষাৰীকো ভিক্ষা নিদিয়ে ভাই সিহঁতৰ অৱস্থা খুবেই বেয়া ঘৰৰ ওচৰৰে মানুহ বেয়াও লাগে এতিয়া ছোৱালীজনীয়ে খুজি খুজি খাই আছে ঈশ্বৰৰ কি খেলাহে ভাই চাওচোন হিতেশৰনো কি আছিল চব্জি বিক্ৰী কৰি কৰি ছোৱালীজনীক পঢ়াইছিল অয়ে ভাই দৰিদ্ৰতাই মানুহক বহুত ওপৰলৈ নিব পাৰে যদিহে সদিচ্ছা থাকে হয় হয় এতিয়া হিতেশৰো বহুত সুখে ভাই শুনিছোঁ ছোৱালীজনী বহুত ধৰ্মও পায় আমাৰ গাঁৱৰ বহুত উন্নয়নমূলক কাম কৰি দিছে তাই বাইদেউ আছে নেকি আছে ৰ'ব আপোনালোকে ৰ'ব মই বাইদেউৰ পাৰ্মিশ্যন লওঁ বাইদেউ আপোনাক ডিভিজন ল'ৰা আহিছে আহিব দিয়ক আপোনালোকক মাতিছে বাইদেউ বাইদেউ আমি গাঁৱৰ পৰা আহিছিলোঁ মানে গাঁৱত এটা পুথিভঁৰাল খোলাৰ কথা আছে তাৰ কাৰণে আপোনাৰ সাহাৰ্য বিচাৰিছোঁ ঠিক আছে আপোনাৰ গাঁৱৰ পৰা আহিছে